Good morning guys. আজি হুইটত অকমান দেৰি হ'ল মানে বৰষুণ দিছিলে সো শুই আছো সো বৰষুণৰ বতৰত কাৰ হুই মজা লাগে কমেন্ট কৰি জনাব এন্ড মই হুইতে ডাইৰেক্ট মোবাইল দৌ আৰু ইউটিউবটো খুলি চাও মানে সো সৰু ইউটিউবাৰ ন কিমান সাবস্ক্ৰাইবাৰ আছে কিমান ভিউৱাৰ্ছ হৈছে চাবৰ কাৰণে সো আজি এনেকৈ খুলি চালো সো মই তাত লক্ষ্য কৰিলো মোৰ চেনেলটো মনিটাইজেশ্যন হ'বলৈ আৰু বেছি ওৱাচ টাইমৰ প্ৰয়োজন নাই সো আপোনালোকৰ ওপৰত এটাই ৰিকুৱেষ্ট মোৰ ভিডিঅ'বোৰ সম্পূৰ্ণকৈ চাব আৰু যদি ভিডিঅ'টো ভাল লগা নাই কমেন্ট কৰি জনাব কোনটোকৈ বেয়া হৈছে কোনটোকৈ ভাল হৈছে সো ৰাতিপুৱা ইমান পেক কৰিলোঁ তাৰ কাৰণে সৰি আৰু এটা মেইন টপিকটো লৈ আহোঁ স্বাগতম জনাইছোঁ মোৰ নেক্সট এটা ভিডিঅ'লৈ মই মেডিচিন মোলৈ চাই আছে মিলিয়ত ইউটিউব চেনেল সো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ সো আজি আকৌ পটাবলৈ যাম মোৰ লগত আজি যাব সৃষ্টি পলাইছে বাৰ ছোৱালী আৰু আজি আকৌ যাম পটাবলৈ আজি মা দেউতা ন মা বৰ্তা আত্তা আৰু নানি চবে কটীয়া তুলি আছে এই পটাবলৈ যাবা নাই বোলা মা ওচৰলৈ যাম বোলে কাই মাক ল কালি এই বৰষুণত সৰু সুৰা বানপানী হৈ গ'লো আমাৰ পুখুৰীত কেলে নোলা বাদ দে এৰি নবজা নোলাই বোলে মোৰ কেমেৰাত মোৰ ইউটিউব চেনেলত নোলাই বানপানী হৈ গ'ল বাবা এই মজা পইলা পাই গ'লো মই ডেঞ্জাৰাছ ৰাস্তাৰ পৰা আহিছিলোঁ আৰু পালোহি তালৈ লকডাউনৰ মাজতে কামবোৰ কৰিবলৈ ভাল আৰু এইবাৰ অকণমান দেৰিয়ে হ'ল বৰষুণ দিয়াটো অকণমান দেৰি হ'ল মানে চ' বৰষুণ নাই মানে তাৰ কাৰণে কটীয়াটো অকণমান দেৰি হৈ যাব আৰু আজি কটীয়া তুলিছেহে লকডাউনৰ মাজতে কামবোৰ কৰিবলৈ ভাল হয় নাই আত্তা হয় কেলে নহ'ব হ'বই লাগিব মিলিয়ে কৈছে যে হ'বই লাগিব হা মানে আমাৰ মিচিঙত আত্তা মানে বৰমা আৰু নানি মানে কুৰি আৰু মা মানে মায়ে চ' আজি চিনেমেটিক শ্বট এটা ল'ব আহিলোঁ নানি এই অন্যতম গাই বোলে কটীয়া তুলিলে অকণমান কামটো এডভান্স হৈ যায় বোলে হয় নাই হয় নি অন্য এটা গাই কটীয়াটো দিলে ভাল লাগে গাব নেকি মই আছো একদম গাব লাগে গক না খাই কি হ'বনো মনটো বেয়া লাগে আৰু লকডাউনৰ কাৰণে এই লকডাউন বাদ দিয়ক না লকডাউনৰ মাজতে গানটো গাই দিম আৰু ন মিচিঙৰ গান অন্য এটা গাই দিয়ক যাচাটো আমাৰ নানীয়ে মানে খুৰীয়ে অন্য এটা গাব ত' ৰেডি Arigal gore tungkang gongku penama ai gongku penama menam kobu motep tungkang kangku penama ai kangku penama hey hayya hey মজা সো আত্তা আৰু নানি মাহঁতে অন্যতম গাব নাজানে তো এইপিনে যাওঁ এইপিনে বহুতখিনি আছে অন্যতম গাব দিমেই আজি মানে মই বাইহঁতে কটীয়া তুলি আছে নকাবন Silok ka na, malakong udon.
কটীয়া তুলিলে শনিতম গায়কে যদি কটীয়া তোলা হয় তেতিয়া কামটো এডভান্স হৈ যায় বোলে। চ' আজি শনিতম অকণমান গাব দিম, বহুতখিনি মিচিং পৰি আছে। চ' শনিতম এটা গাব দিমেই আজি। কোনে গাব আজি শনিতম? চে ক মজা 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 মজা। লকডাউনৰ মাজতে এইবোৰ এণ্টাৰটেইনমেণ্ট কৰি যাব লাগে মানুহৰ। আৰু চেকাই মই নে কোনোবা আৰু লকডাউন অকয় উকুমত উৰা লতনে মানে একদম অকয় তুমকো লবাক তুমকো টানি কৰিছো আৰু চগলে এক ফূৰ্তি একদম মতো আৰু এক জেল কিনে একাই পৰং আছিল দং দেখি নিকান কাবং আৰু 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 কুচিয়া 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 Yubelang. Yubu takut. Kusia kusia kusia. Moga. Kusia kusia ada palu. Okol mainam. Ada. Balok. Kekura ulaise ula. Kekura oi kekura. Paton. Kekura pai goisu. আজি কুচিয়া কেকুৰা সব পাই গৈছে একদম পিটিকা কৰি মজা খাই মজা লাগিব সো অকমান আগলৈ যাওঁ আৰু আজি সিনেমেটিক শ্বট এটা ল'ম বুলি ভাবিছো সিনেমেটিক শ্বটটো কেনেকৈ লাগে কমেন্ট কৰি জনাব